Good morning everyone, welcome to my channel Restless Personal Channel. So কাপোৰ চাপোৰ পিন্ধি ৰেডি আজি আমি গৈ আছোঁ গুৱাহাটীলৈ। আজি আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ব। চ' আজি এতিয়া আমি গুৱাহাটীলৈ যাম। তাৰপাছত গুৱাহাটীলৈ গৈ পেলাই কাইলৈ আছে আমাৰ ফ্লাইট আৰু আপোনালোকক চব দেখাই থাকিম। পেকিং এণ্ড অল হৈ গ'ল। আজি লাগেজ দিছে পিছফালে সেয়া লাগেজ কৰি থোৱা আছে। আমাৰ এটাই দুখ লাগিছে কি আমাৰ মিঠু যিহেতু আপোনালোকে জানে আমাৰ মিঠুজনী খুব ফেমিলিয়াৰ আমাৰ বাপেকৰ লগত মানে আমাৰ মোৰ হাজবেণ্ডৰ লগত। চ' তাইক আমি অকলশৰীয়াকৈ এৰি থৈ যাম। তাইক কি কেনেকুৱা ধৰণৰ চৰাই জানে নাই, তাইক আপুনি এৰি দিব গোটেইখন ঘূৰি মেলি আকৌ ঘৰলৈ আহি সোমাই যায়হি। চ' আজি তাইক মিছ কৰিব আৰু বিশেষকৈ তাই আমাৰ দিতি পাপাই বেছি মিছ কৰিব, কাৰণ ৰাতিপুৱাই ওলাই যায় আকৌ আহি পেলাই সোমাই যায়হি নিজে একদম মানে ফেমিলিয়াৰ টাইপ হৈ গ'ল। এনেকুৱা চৰাই নহয় যিটো চৰাই এৰিলে উৰি গুচি যায়। আমাৰ ই এনেকুৱা হয়, তাক আপুনি দিনটো খুৱাই মেলি দিব, তাৰপিছত তাক এৰি দিয়ক, সি গোটেইখন ঘূৰিব আকৌ নিজৰ ঘৰলৈ নিজে ঘূৰি আহে, মানে পাৰ চৰাই নিচিনাকৈ। চ' এতিয়া খুব ফেমিলিয়াৰ হৈ গ'ল। চ' এতিয়া অলপ মনটো বেয়া লাগিছে, আমি যিহেতু বহুত দিনৰ কাৰণে যামগৈ। চ' সি অকলশৰীয়া ফিল কৰিব, প্লাছ বিশেষকৈ মোৰ হাজবেণ্ডক যিটো বহুত বেছি ভাল পায়, সৰুৰ পৰা ডাঙৰ কৰিছে পোৱালিৰ পৰা। চ' সেইটো কাৰণে তেওঁ য'তে নাথাকে মানে ডাইৰেক্ট উৰি গুচি আহে গালে। চ' আজি এইকেইদিন তাকে ভাবিছোঁ বহুত মিছ কৰিব আৰু সেইকাৰণে তাক কল চল খুৱাই আছোঁ ভালকৈ। আৰু এতিয়া আমি পেকিং কৰি আছোঁ, যাবলৈ চব ৰেডি হ'ল। তাৰপিছত মোৰ মিষ্টাৰৰ ফ্ৰেণ্ড যিহেতু তেওঁলোকৰ লগত আমি একেলগে যাম। চ' সেইটো কাৰণে তেওঁলোকে আহিবলৈ ৱেইট কৰি আছোঁ। আৰু ছাডেনলি মোৰ ল'ৰাটো স্কুলৰ পৰা কল আহিলে যে কিবা চাইন এটা কৰিব লাগে। চ' সেইকাৰণে হাজবেণ্ড আৰু মোৰ ল'ৰাটো গ'ল মানে স্কুললৈ, কিবা চহী এটা কৰিব লাগে বুলি কোৱাৰ কাৰণে ছাডেনলি গুচি গ'ল। চ' আমি সেই ওলাই ৰৈহে আছোঁ, বহি আছোঁ ইয়াত। তাৰপিছত বহুত দূৰ আকৌ গুৱাহাটীলৈ যাবলৈ আছেই। তাৰপিছত আকৌ কি কৰোঁ আপোনালোকক তাত গৈ দেখাই থাকিম। আৰু সদায় কওঁ পাৰ্চনেল চেনেল হয়, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। ব্লগছবোৰ বনাম বুলি ভাবোঁ, বাট থাকি যায়। বাট ষ্টিল মামাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। চ' কেইদিন আপোনালোকক দেখাই থাকিম, চ' চাই থাকিব। চ' আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'বলৈ গৈ আছে। এতিয়া আমি গৈ আছোঁ গুৱাহাটীলৈ। চ' আমি এতিয়া ওলালোঁ আৰু গৈ পেলাই এখন ৰেষ্টুৰেণ্টত বুলি নহয়, এখন ধাবাত খালোঁগৈ। একচুৱেলি বহুত ভোক লাগি আছিলে। চ' আমি গোটেইখিনিয়ে গ'লোঁ, এটা ভেজ থালি খালোঁ, যিটো আমাৰ আজি ভেজ হয়। চ' আমি চবেই এনেকৈ খালোঁ, বাকী নন ভেজ খালে আমাৰ বেবীহঁতে। আৰু খাই মেলি আকৌ আমি উঠি গ'লোঁ আমাৰ যাত্ৰালৈ। চ' আমি গোটেইখিনি আকৌ উঠি গ'লোঁ আমাৰ ফেমিলি উইথ ফ্ৰেণ্ডছ ওলাই মেলি আমি আকৌ এবাৰ গ'লোঁ ষ্টপেজত। ইয়াত বোলে বৰ ধুনীয়া চিংৰা বনাই। চ' ইয়াত আমি অকণমান চিংৰা খালোঁগৈ। তাৰপাছত ল'লোঁ পিঠা চিঠা কিবাকিবি দেখিলোঁ, সেইবোৰ চব ল'লোঁ। আৰু ইয়াৰ চিংৰাটো খুব স্পেচিয়েল বুলি কয় একচুৱেলি। চ' সেইকাৰণে ইয়াতে চিংৰা লৈ ল'লোঁ। এয়া দেখিছে ন, খুব ধুনীয়া লাগিলে চিংৰা খাই। তাৰপাছত লগত ল'লোঁ কফি। তাৰপাছত আকৌ আমি ওলাই পালোঁ, এয়া আমি গুৱাহাটী সোমালোঁহি, অলম'ষ্ট গুৱাহাটী সোমাই গ'লোঁ। তাৰপাছত আমাৰ যিহেতু স্পেক্ট্ৰাম ৰেচিডেঞ্চিত আমাৰ বুক কৰা আছিলে হোটেল, চ' আমি ইয়াত সোমাই গ'লোঁ। এতিয়া ফাইনেলি আহি পাই গ'লোঁহি আমি গুৱাহাটীত। এতিয়া আছোঁ আমি ইয়াত বেডৰুমত, আমি হোটেল ৰুমত। খুব টায়াৰ্ড আজি, আকৌ ৰাতিপুৱা কাইলৈ সোনকালে উঠিব লাগিব, আৰ্লি মৰ্ণিং। চ' জাষ্ট আমি পাইছোঁহি, এতিয়া ফ্ৰেছ হৈ ল'ম, ড্ৰেছ খুলিম, তাৰপিছত আপোনালোকক কাইলৈ দিনটো দেখাম। চ' ফ্ৰেণ্ডছ জানে নাই, অথনি এখন যে হেৰিত সোমালোঁ, তাৰপৰা ল'লোঁ নাৰিকল লাড্ডু। বেপাৰ যতে সোমাই থোৱা আছে। চ' আহি আকৌ এবাৰ চাহ একাপ খাই ল'ম ছেকেণ্ড টাইম। আজি ৰাতিটোৱে থাকিম, কাইলৈ মৰ্ণিং আকৌ ওলাবই লাগিব ইয়াৰ পৰা। ড্ৰেছ খুলি ফ্ৰেছ হৈ গ'লোঁ আমি। চ' এতিয়া আমি অলৰেডি টাইম হৈ গ'ল। চ' আমাৰ গা ধুই আছে আৰু মই ড্ৰেছ চেঞ্জ কৰি মেলি বেবী এতিয়া শুবগৈ ন। কিবা এটা খাম আমি এতিয়া। কি খাম আমি খাম ঈদ কৈ বটা। চ' এয়া খাই আছোঁ KFC পৰা। একচুৱেলি আমাৰ ছাইডৰ লগত যি ফ্ৰেণ্ড আহিছিলে, তেওঁলোকৰ ঘৰৰ পৰা তাই মানে ৰিলেশ্যনৰ মানুহ আহিছিলে, চ' দি থৈ গ'ল। চ' খাই মেলি এতিয়া অকণমান বেডত ৰেষ্ট কৰি লৈছোঁ, মূৰটো খুব বিষাইছে মোৰ। দেন এতিয়া আমি আহিলোঁ ওপৰ ৰেষ্টুৰেণ্টত, যিহেতু হোটেলত অলৰেডি ৰেষ্টুৰেণ্টখন আছেই, তাতে ডিনাৰ কৰি লওঁ। চ' ডিনাৰ কৰি মেলি ৰেডি। চ' এতিয়া আমি ওলাই গ'লোঁ আমাৰ যাত্ৰালৈ। চ' ওলাই মেলি ৰেডি। আৰু এতিয়া আমি লিফ্টত গৈ আছোঁ গ্ৰাউণ্ড ফ্ল'ৰলৈ, কাৰণ এতিয়া বাজিছে কেইটা, 3টা বাজিছে। আমাৰ ফ্লাইট আছে 5টা বজাত। চ' সেইটো কাৰণে আমি সোনকালে 3টাতে উঠি পেলাই এয়া গ'লোঁ। গৈ মেলি এতিয়া আমি চব বাচ্ছাকেইটাও সোনকালে ৰাতিপুৱাই ৰেডি কৰাই দিছোঁ, আমি এয়াৰপৰ্টলৈ যাবলৈ। আৰু আমি গৈছোঁ, আমাৰ লগৰ মোৰ মিষ্টাৰৰ ফ্ৰেণ্ডৰ ফেমিলিও আহিছে, আৰু লগতে আমাৰ মৰিনী MLA ফেমিলিও যাব। চ' এতিয়া সেয়া মই কথাটো কৈ আছোঁ, খালি মই নিজৰ ভইচে দি দিছোঁ দেই। চাওকচোন 3টা বাজিছে, ইমান আন্ধাৰ দেখিছে নাই। আন্ধাৰে যাবলৈ ওলাইছোঁ এয়াৰপৰ্টলৈ। খুব ঠাণ্ডা লাগিছে বাহিৰত, গৰম দিন যদি খুব ঠাণ্ডা। চ' লাগেজ ভৰোৱা মেলা হৈ গ'ল। চ' এতিয়া আমি ওলাই গ'লোঁ এয়াৰপৰ্টলৈ, পামগৈ আৰু এয়াৰপৰ্ট এতিয়া অলপ পাছতে। আৰু গান চান বজাই গৈ আছোঁ। ফাইনেলি পাই গ'লোঁ এয়াৰপৰ্ট। আৰু এয়াৰপৰ্টত এতিয়া আমি নামিম আৰু তাত আমি ৱেইট কৰিম
যিটো ধনুদাহঁত আহি পাবহি মানে MLAহঁত আহি পাবহি, তেওঁলোকে আমাৰ লগতে যাব। যিহেতু জম্মু ফুৰি গুচি আহিব, আমাৰ প্ৰগ্ৰেমটো অলপ দীঘলীয়া আছিলে, একেলগে ফুৰিম। যিহেতু তেওঁলোকো জানে আৰু MLA কথা তেওঁলোকৰ মিলাবলৈ প্ৰব্লেম হৈ যায়। চ' সেইটো কাৰণে এতিয়া আমি আহি গ'লোঁ। এই আহি গ'ল আমাৰ ধনুদা আৰু ধনুদা বৌ। চ' আমি এতিয়া জাৰ্ণি ষ্টাৰ্ট কৰিম, য'ত যিখিনি ফৰ্মেলিটিছ থাকে সেইখিনি ইয়াতে কৰি মেলি চব সোমালোঁ। মোৰ আকৌ দুবাৰ চেক ইন কৰিব লগা হ'ল, কেলৈ কি জানে, হেডফোনটো কাণত লাগি থাকিলে। চ' সেইকাৰণে চব গ'ল, মইহে লাষ্টত থাকি গ'লোঁ। চ' এতিয়া ওপৰতে আমি বোলো তাতে এয়াৰপৰ্টতে কিবা এটা খাই লওঁ। চ' মই খালোঁ ডোচা আৰু খালোঁ কফি, ইমানে শাৰী পাৰিলি আমি কফি খালোঁ। আমি কফি একাপ 300 দি কফি খাই পেলাই এটা চিপো খাবলৈ নাপালোঁ, আৰু ফ্লাইট সোমাই গ'ল। চ' আমি যাব লগা হ'ল, উপায় নাই। সেইটো কাৰণে এনেকৈ এৰি পেলাই পটাপট সোমাই যাব লগা হ'ল, আমাৰ যিহেতু 2খন ফ্লাইট আছে। চ' এয়া সোমাই গ'লোঁ। ছিটবোৰ খালি এবাৰ বহুত প্ৰব্লেম হ'ল, আমাৰ ছিটবোৰ কৰোঁতে দিগদাৰ হ'ল। এই বৌকে দেখাই দিছোঁ। চ' ছিটবোৰ চবৰ বেলেগ বেলেগ হ'ল, যেনে তেনে মেনেজ কৰি বহিলোঁ আৰু দেই ফাৰ্ষ্ট ফ্লাইটখনত। ভাবিলোঁ ছেকেণ্ডখনত ঠিক হ'বগৈ, বাট ষ্টিল ঠিক নহ'লগৈ। চ' এয়া আমি নিজৰ নম্বৰ বিচাৰি মই আৰু মোৰ ল'ৰাটো যেনে তেনে বহিলোঁ, বাকী বাপেক জীয়েক বেলেগ ফালে। আৰু এতিয়া আমি এয়াৰপৰ্টৰ পৰা নামি গ'লোঁ। ফাৰ্ষ্টখনত আমি নামিলোঁ এতিয়া, তাৰপাছত আকৌ আমি এতিয়া ছেকেণ্ডখনলৈ যাব লাগিব। এতিয়া আমি ইয়াত নামি এতিয়া আৰু এখন যিখন আছে ছেকেণ্ড ফ্লাইট, চ' ছেকেণ্ড ফ্লাইটলৈ যাবলৈ আমি ৰেডি। লং জাৰ্ণি এটা হ'বলৈ গৈ আছে আমাৰ 8 তাৰিখৰ পৰা একেবাৰে 17 তাৰিখলৈকে, বহুত দীঘলীয়া জাৰ্ণি। প্ৰগ্ৰেম মাজত কি চেঞ্জ হয় ঠিক নাই। চ' এয়া আমি এইখনত উঠি ল'লোঁ, আমাৰ ছিটটো পাই আমি বহি ল'লোঁ, বাকীকেইটাক এওঁলোক চব খাৰা হৈ থাকিলে। দীঘলীয়া জাৰ্ণি কৰিবলৈ গ'লে আমাৰ মাজতো আকৌ চেঞ্জ কৰি আমি একদম প্ৰগ্ৰেমটো মাতাতিটো মেইন আমাৰ, তাৰপিছত আমি চিন্তা কৰিছোঁ ক'ত যাম সেইখিনিলৈকে ডিচাইড কৰা নাই। আমাৰ প্ৰগ্ৰেম চেঞ্জ আছে, কাৰণ বৌহঁতৰ লগত প্ৰগ্ৰেমটো আছিলে আমাৰ একদম লাষ্টলৈকে, বাট বৌহঁতৰ জানে আপোনালোকে তেওঁ CMৰ প্ৰগ্ৰেম হোৱাৰ কাৰণে 2 দিনৰ কাৰণে তেওঁ যাব লগা হৈ গ'ল, আৰু তেওঁ আহিবলৈও মন নাযাব। সেইটো কাৰণে আমি আকৌ এতিয়া নামি গ'লোঁ। এতিয়া আমাৰ ছেকেণ্ড ফ্লাইট আছে, ছেকেণ্ড ফ্লাইটৰ কাৰণে আমি ৰেডি হৈ গ'লোঁ। চ' এতিয়া যাম আমি ছেকেণ্ড ফ্লাইটৰ কাৰণে, যিখন যাব একেবাৰে আপোনাৰ জম্মুলৈ। চ' এতিয়া আমি জম্মু এয়াৰপৰ্টলৈ গৈ আছোঁ। চ' ফাইনেলি আকৌ আমি উঠিলোঁ। আকৌ এখন হৈছে আমাৰ তাতো আমি ডোচা খালোঁ, আৰু মোৰ ল'ৰাই খালে বাৰ্গাৰ, সেই খালে ডোচা। এইফালে আমাৰ ধনুদাহঁতেও খালে ডোচা, আমি চবেই খাই ল'লোঁ তাতে এয়াৰপৰ্টত। চ' এইয়া এতিয়া আমাৰ ইয়াতে মানে খোৱা কম্পিটিশ্যন চলি আছে, মোৰ ল'ৰাটো খোৱা খুব বেয়া। চ' এতিয়া ফাইনেলি আমাৰ ছেকেণ্ড ফ্লাইটত বহিলোঁ, আৰু এতিয়া আমি ফাইনেলি মাতাদি মন্দিৰলৈ যাবলৈ ওলাম আৰু লাহে লাহে। এতিয়া জম্মু পাই লওঁগৈ, তাৰপাছত বেবীৰ লগত অকণমান গপচপ কৰিলোঁ দেই। এইয়া চব তাইক বুজাইছোঁ মই, তাই ফ্লাইটত বহিলে পৰা নিজে ফিল কৰে, তাইক খুব বুজাব লগা হৈছে। আৰু অকলে চাব দেই, তাই যিবোৰ ষ্টাইল গৈছে ৰিলচৰ কাৰণে তাই এইবোৰ কৰি আছে দেখিছে নাই। তাই কি কৰিছে, মোক গ্লাছযোৰ পিন্ধি লৈছে আৰু ৰিলচ কৰিব লাগি গৈছে। তাত জানে যে তাত নেটৱৰ্ক নাই, ষ্টিল ভিডিঅ' কৰি থৈছে। চ' ৰাৱানা হৈ গ'লোঁ, আৰু ফাইনেলি পहुঁচ গয়া হাম লোগ জম্মু এয়াৰপৰ্ট। জম্মু এয়াৰপৰ্টত আহি পেলাই এতিয়া ৱেইট কৰিছোঁ। আমাৰ যিহেতু 2খন ইন'ভা লোৱা হৈছে, চ' এতিয়া সিহঁতক চব। চ' আমি এতিয়া খুব বৰষুণ ইয়াত পাই, মানে ৱেডাৰ খুব বেয়া, মনটো খুব বেয়া লাগিছে আমাৰ। ইমান এনেকুৱা বতৰ হৈ থাকিলে দেখোন বহুত প্ৰব্লেম হৈ যাব। তাৰপাছত গৈ পেলাই এখন বিৰাট ডাঙৰ ফেমাছ এখন ইয়াৰ ধাবা হয়, খুব ধুনীয়া পনীৰ বনায়, ডাঙৰ পিচৰ পনীৰ। চ' আমি তাতে অৰ্ডাৰ দিলোঁ, খুব ভাল লাগিলে। মোৰ পনীৰ খাই পেট ফুল হৈ গ'ল, ইমানেই ডাঙৰ পিচখিনি চাব পাৰে। মোৰ বেবীয়ে 2-3 প্লেট খাই দিলে, আৰু মিছেছো খালে, ময়ো খালোঁ। তাৰপাছত আমি এতিয়া টায়াৰ্ড হৈ গ'লোঁ কাৰণে আমি এতিয়া বহি ল'লোঁ। আমি এতিয়া গৈ আছোঁ আমাৰ জম্মু ৰুমলৈ। চ' এইফালে ধনুদা বৌ আগফালে বহি পেলাই ড্ৰাইভাৰৰ লগত কথা পাতি গৈ আছে, কাৰণ আমি অকল লেডিজবোৰ এখনৰ গাড়ীত আছোঁ, বেকত চব জেণ্টছবোৰ আহি আছে। চ' সেইটো কাৰণে ড্ৰাইভাৰৰ লগত অকলে যিহেতু আছোঁ, আমাৰ ফোনো কাম নকৰে, জানে জম্মুত নেটৱৰ্ক কাম নাই। চ' চিম ওলাব লগা হ'ল আকৌ জম্মুত গৈ পেলাই। চ' এতিয়া আমি ইয়াতে চাইছোঁ মাৰ্কেটখিনি আপোনালোকক দেখাওঁ দেই। ইয়াৰ মাৰ্কেটখিনি এজ ইউজুৱেল এনেকুৱাই, বৰষুণো নেৰাই হ'ল চাওকচোন। লাষ্ট ফাইনেলি আমি পাই গ'লোঁহি আমাৰ ৰুম। অলৰেডি ৰুমত মানে ইয়াত আৰু এটা ফেমিলি আছিলে, তেওঁলোকে বুক কৰি থৈছিলে ৰুমটো। চ' সেইটো কাৰণে আমি এতিয়া ৰুমলৈ যাবলৈ ওলাইছোঁ, কাৰণ আকৌ আমি যাবলৈ আছে। চ' এয়া পাই গ'লোঁহি জম্মুত যিটো বুকিং কৰা ৰুম। চ' আমি আহি পাই গ'লোঁহি কাটৰাত। এতিয়া কাটৰাত আছোঁ, এতিয়া যাম আমি অলপ পিছতে মাতাদি মন্দিৰলৈ। চ' আপোনালোকক দেখাই থাকিম। বহুত টায়াৰ্ড, জাষ্ট আহি পাইছোঁহি, এতিয়া গা পা ধুই ফ্ৰেছ হৈ লওঁ, তাৰপাছত আপোনালোকক দেখাই থাকিম।